মাই চেনেল। আশা কৰোঁ আপোনালোক চবেই ভাল। বহুত গৰম, অৱস্থা বহুত বেয়া হৈছে চবৰে। আজি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ঘৰত আলহীও আহিছে, মোৰ জেঠী আহিছে। মানে ঘৰৰ পিছফালে আছোঁ আৰু পিছফালৰ ফালে একদম বাৰান্দাত, মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰি আছিলোঁ, কাৰেণ্টটো আছিল কাৰণে আছিলোঁ। ইয়াতে অলপ পিছফালে অলপ ধুনীয়া হাৱা চাৱা মাৰি আছে, ইয়াতে ভাল লাগি থাকে। মানে জেঠীক দেখুৱাৰ আগতে পিছফালে দেখাই ল'লোঁ আৰু আপোনালোকক বলক এতিয়া দেখাই দি আছোঁ। জেঠীয়ে কথা পাতি আছে এতিয়া বহি কেনে, এজনী আমাৰ ঘৰৰ ওচৰত খুৰী আৰু ইয়া পাই। এতিয়া চাহ লৈ যাই আছোঁ মই, মানে ভিতৰত গৰম বহুত, সেইকাৰণে বাহিৰতে আহিছে চবেই, বাহিৰতে বহি কেনে এতিয়া আমি চাহ খাম। এতিয়া চাহ খাম, ভুজিয়া, কাটা নিমকি, বিস্কুট এনেকৈ আৰু আমি চাহ তাহ খাই উঠিলোঁ। এতিয়া কঁঠাল খাম বুলি ভাবিছোঁ, কেঁচা কঁঠাল আছিলে, কিন্তু কঁঠালটো অকণমান পকি গ'ল ভিতৰৰ ফালে, এনেই কেঁচাই আছিল। এতিয়া এৰিবাই আছে খুৰীয়ে কঁঠাল, তাৰপিছত কঁঠাল খাম আৰু অলপমান মানে এৰাই কেনে সেইখিনি চব্জি খাবৰ কাৰণে, তৰকাৰী কাৰণে থৈ দিছে। আমাৰ ঘৰত মানে ভাইটিয়ে আনিছিলে পিংক কালাৰ ফুল, আৰু এইটো মই আনিছিলোঁ য়েল্ল' কালাৰটো। ফুলবিলাক হৈছে ধুনীয়াকৈ। এতিয়া আমাৰ ফুলপুলি হাঁহৰ বিলু, সিহঁতে এতিয়া দুপৰীয়া আহাৰ খাই আছে, মানে লাঞ্চ কৰি আছে। আৰু এই চাইডত সিহঁতক পানী দিয়া হৈছে, পানীও খাব লাঞ্চ কৰি উঠি। এইটো হৈছে মাগুৰ মাছ। আজি এইটো ভাইটিয়ে ধৰিলে, বৰশীত পালে এইটো মাছ, তো ৰাতি সাজৰ কাৰণে আজি খাম আৰু পূৰা। জেঠী যাবলৈ ওলালে, এতিয়া ভাইটিৰ লগত গৈছে থ'বৰ কাৰণে, সি টাটা দিলে। আৰু জেঠী এতিয়া অকণমান আগবঢ় দি থৈ আহোঁ ৰাস্তাৰ ওচৰৰ পৰা যাই কিনে। ভিডিঅ'টো এইখিনি দিনটোত কি কৰিলোঁ কি নকৰিলোঁ দেখা পালে। এতিয়া ভাবিছোঁ ভিডিঅ'টো মই এণ্ড কৰিম, মানে সেইকাৰণে আপোনালোকে জনাব যে চাই কেনে কেনেকুৱা লাগিলে ভিডিঅ'টো, আজিৰ দিনটোত কি কৰিলোঁ কি নকৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি কেনে আপোনালোকৰ মতামত জনাই দিব, আৰু শ্বেয়াৰ কৰি। চেনেলটোত কোনোবা নতুনকৈ চাই আছে মানে মোৰ ভিডিঅ'বিলাক, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি দিব। এতিয়া আহোঁ, বাই বাই।